বদমাছ ধোকেবাজ দালাল এইবিলাক মানুহৰ মানে টকা পইচা থাকিব নালাগে বদমাছ দালাল লোকৰ সম্পত্তি লুফ কৰা লোকৰ সম্পত্তি কাঢ়ি লোৱা মানুহৰ সম্পত্তি বহুত আজি লক্ষীমা আহিব আপোনাৰ ঘৰত লক্ষীমা আহিব মোৰ ঘৰত লক্ষীমা আহিব তেওঁৰ ঘৰত লক্ষীমা আহিব এওঁৰ ঘৰত লক্ষীমা আহিব চবৰে ঘৰত গতিকে লক্ষী পূজাৰ সকলোকে জনালো অন্তৰৰ পৰা শুভকামনা সকলোকে মানে লক্ষীমাই কৃপা কৰক সকলোৰে ঘৰত লক্ষীমা আহক সকলো একদম ভাল হওক আৰু চবৰে ভাল হওক আৰু ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো আৰু এইফালে আমাৰ এইবিলাক মানে ফুল লতা অকমান কালি যত্ন কৰিছিলো যিখিনি বাহিৰত মানে ভিতৰৰ টাব ভিতৰত ঘৰৰ ভিতৰত ৰখা টাবখিনি এনেকে বাহিৰত অকমান সময় ওলাই থৈ দিছিলো তো এতিয়া সেইখিনি লৈ যাওঁ প্ৰথমতে তাৰ পাছত অকমান ঘৰ দুৱাৰ চাফা কৰিম তাৰ পাছত লক্ষীমাক পূজা কৰিম আৰু তাৰ আগতে কিবা কিবি কথা পাতিম মানে ইম্পৰ্টেণ্ট কিছুমান কথা পাতিম লক্ষী পূজাৰ ওপৰত মানে ধৰক পাঁচালি ন আমি যিখন লক্ষী পাঁচালি পঢ়ো তাত যিবোৰ কথা লিখা থাকে সেইবোৰ কথাৰ ভিত্তিত যদি আমি চাওঁ তেতিয়াহ'লে বদমাছ ধোকেবাজ দালাল এইবিলাক মানুহৰ মানে টকা পইচা থাকিব নালাগে কিন্তু আজিৰ দিনত যদি আপুনি চাই তেতিয়াহ'লে বদমাছ ধোকেবাজ দালাল এনেকুৱা বদমাছ মানে যিখিনি মানে অপকৰ্মত লিপ্ত হৈ থাকে সিহঁতৰ ঘৰতহে দেখোন বেছি পইচা আহেহে গতিকে এই কথাটো বহুতৰে মূৰত মানে টেনশ্যন এটা থাকে যে লক্ষীমাৰ পাঁচালিৰ উল্টা হৈ আছে দেখোন কিয় মানে কথাবিলাক উল্টা হৈ আছে দেখোন কিয় মানে কলি যুগ কাৰণে এনেকুৱা হৈছে নেকি তো গোটেইখিনি কথা আজি পাতিম যিখিনি মই ভাবো বা যিখিনি আপুনি ভাবে বা যিখিনি পাঁচালিত লক্ষী পাঁচালি লিখা আছে গোটেই কথা পাতিম তাৰ আগতে অকমান কাম কৰি লওঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো দে আমাৰ ঘৰৰ লক্ষ্মীজনীৰ অৱস্থা কি হ'ল আকৌ একেবাৰে দেখোন মূৰে চুৰে কিবা কিবি ঘঁহি একেবাৰে বেলেগ হৈ গৈছা দেখোন লক্ষ্মী পূজা নকৰা আজি কৰিম কিয় কৰি আছা গা পা ধুই আজৰি এতিয়া গোসাঁই চাফা কৰিম কিন্তু তাৰ আগতে আমাৰ পাৰ মাইনাহঁতক অলপ খোৱা দি দিছো এয়া এইকেইজনী এওঁলোকো বোলে লক্ষীৰ ৰূপ পাৰ চাবচোন দুৰ্গা মন্দিৰতে হওক বা লক্ষ্মী মন্দিৰতে হওক বা সকলো মন্দিৰতে পাৰ থাকিবই অন্য একো নাথাকিলে গুচি গ'ল সিহঁতৰ কথা কোৱাৰ কাৰণে লাজ কৰিছে নেকি খাবি শুনহঁত এয়া আকৌ আহিছে এয়া সিহঁতক খোৱা দিলোঁ অৱশ্যে ৰাতিপুৱাও দিছিলোঁ এতিয়া দিলোঁ তাৰপিছত এতিয়া মই অলপমান গোসাঁই ঘৰত গৈ চাফ চিকুণ কৰি লওঁ তাৰপাছত আকৌ আপোনালোকৰ লগত কথা পাতিম সেই আৰম্ভণিতে যে কৈছিলোঁ দগাবাজ বদমাছবিলাকৰ কথা তেওঁলোকৰ কিয় পইচা হয় সেই কথাটো পাতিম আগতে গোসাঁই ঘৰটো চাফা কৰি লওঁ দেই লক্ষীমাৰ মালা বজাৰ কৰি আনিছে শৰ্মাজীয়ে তেল দি দিম আৰু তেল দি দিলে হৈ যাব কেইটা চাকি আনিছা 10টা চাকি আনিছে ইফালে থালি একদম ৰেডি হৈ আছে এয়া শেৱালি ফুল এফালে অপৰাজিতা গোটেইবোৰ ফুল আছে বেলপাত আছে শেৱালি ফুলক নহয় স্বৰ্গৰ ফুল বুলি কয় হয়নে নহয় বাৰু জনাবচোন মই মানে তেনেকৈ পঢ়িবলৈ পাইছিলোঁ এবাৰ মোৰ যে বহুত বেছি প্ৰিয় শেৱালি ফুল আৰু বিশেষকৈ পূজাৰ দিনৰ মানে যিখন ফুলৰ থালি খুব ভাল লাগে মোৰ এনেকৈ চাই হয়নে নহয় বাৰু কওকচোন লক্ষীমা যাতে সোমাই আহে আমাৰ ঘৰলৈ গতিকে লক্ষীমাক আবাহন কৰিবলৈ এনেকৈ ফুলেৰে এইবাৰ মৰল সাজিছোঁ এনেকৈ ধুনীয়া লাগিছে মোৰ কিবা এটা ভাল লাগিছে যিহেতু সকলো কাম অকলে কৰিব লাগে মা আৰু মই গতিকে দৌৰাদৌৰিকৈ এনেকৈ বনাই দিলোঁ মৰল ৰেডিমেডটো পায়ে এনেকৈ লগাই দিছোঁ টেনশ্যন নাই একো আৰু এইফালেও এটা এনেই অকণমানিকৈ ফুলেৰে মৰল দিছোঁ তাতে ইয়াতে চাকি দিম যদি সময় হয় সন্ধিয়া দেখাম লক্ষ্মী দেৱীৰ প্ৰিয় ভোগ মই বনাই আছোঁ পায়স এয়া ধুনীয়াকৈ বনাই আছোঁ আৰু অকণমান সময় আছে বাৰু হ'বলৈ ইফালে মায়ে সদায় কমপ্লেইন কৰে মায়ে বোলে উৎসৱ পাৰ্বণত কাম কৰি থাকিলে মই নেদেখাওঁ গতিকে কাম কৰি আছে চাওক চিৰাই নাৰিকলে বনাই আছে পিছত ভালকে দেখাম চিৰা নাৰিকল কি বহুতে লক্ষীমাৰ ভোগত দিয়েই আমিতো দিওঁৱে বছৰে আমি চিৰা নাৰিকলৰ ভোগটো মানে মেইনলি দিওঁৱে আৰু আপোনালোকে যদি দিয়ে কমেণ্ট কৰি জনাব সেইখিনি গোটেই ভোগৰ থালিখন পিছত দেখাম ভালকে দেখাম আৰু অৱস্থা দেখিছা না একদম অৱস্থা নোহোৱা হৈ গৈছে এতিয়া ভালকে খিৰখিনি বনাওঁ আৰু অকণমান কাম আছে সেইখিনি কৰোঁ তাৰপিছত সাজি কাচি ল'ম তাৰ পাছতহে কথাটো পাতা হ'ব পাঁচালিৰ কথাটো মানে সময়ে পোৱা নাই লক্ষী পাঁচালিৰ সেই ইম্পৰ্টেণ্ট কথাটো পাতিবলৈ সময়ে হোৱা নাই ৰ'ব আৰু অকণমান কাম কৰি লওঁ তাৰপিছত কথা পাতিম ন এতিয়া কাম এৰি কথা পাতিলে মায়ে মোক দিব শিক্ষা ন মাতাজী পূৰ্ণিমা লাগাৰ পৰাই মানে দিনৰ ভাগৰ পৰাই আমি এগছ চাকি জ্বলাওঁ আজিও জ্বলাইছোঁ গোটেই দিন ৰাত যাতে জ্বলি থাকে আৰু সেইবাবে জ্বলাওঁ গোটেই দিন ৰাত জ্বলিও থাকে বাৰু আপোনালোকে জ্বলাই নে নাই বাৰু কমেণ্ট কৰি জনাবচোন দেই চাওকচোন ইমান মৰম লগা মালা এডাল মই গাঁঠিছোঁ আমাৰ ঘৰৰ সন্মুখতে সমজুৱা পূজা এখন হয় লক্ষীমাৰ পূজা গতিকে ঘটত দিবলৈ মৰম লগা মালা এডাল লক্ষীমাৰ কাৰণে গাঁঠি দিছোঁ আৰু দৌৰাদৌৰিকৈ জয় মা লক্ষ্মী আমাৰ দোকানতো এইফালে অকণমান পূজা কৰি দিছোঁ দোকানৰ লক্ষীমাজনীকো সোনকালে আমাৰ লক্ষীমা আহিব লাগে ন দাদা এতিয়া অকণমান ধূনাটো ঘূৰাই দিওঁ
লক্ষীমা আহিব সোনকালে আমাৰ দোকানত একদম পুৰা আমাক লক্ষীমা লাগে সেইকাৰণে একদম পুৰা ঘূৰাই দিছোঁ ধূনা জয় মা লক্ষ্মীমা আৰু সেইফালে আমাৰ যিখন ৰাজহুৱা পূজা সেয়া দেখিছে নাই জানো আপোনালোকে তাতে হ'ব পূজাখন গতিকে আহিব আৰু লক্ষীমা মজা কৰি জয় মা লক্ষ্মী জয় মা লক্ষ্মী জয় মা লক্ষ্মী আপোনালোকে বাৰু সন্ধিয়া ঘৰৰ চাৰিওফালে এনেকৈ চাকি জ্বলাই নে লক্ষী পূজাৰ দিনা আমি জ্বলাওঁ লক্ষ্মী নাৰায়ণ আছে বহি সিংহাসনে আহা আই লক্ষ্মী বহা আই কমলা আমাৰ ঘৰৰ সন্মুখৰ যিভাগ ৰাজহুৱা লক্ষী পূজা সেই লক্ষী পূজা ভাগো অকণমান আপোনালোকক দেখাই দিছোঁ দেই ফাইনেলি আহি পালোঁ বহুত বেছি দেৰিয়ে হ'ল ভাগৰো লাগিছে যি কি নহওক ভিডিঅ'টো শেষ কৰি লওঁ আজি জানেনে ভালকৈ এখন ফটো উঠান হ'ল বাৰু এটা ইম্পৰ্টেণ্ট কথা পাতোঁ লক্ষী পাঁচালীৰ ওপৰত মই ৰাতিপুৱাই কৈছিলোঁ যে আমি অলপমান কথা পাতিম বুলি এটা কথা কওঁ লক্ষী পাঁচালীখন খুব এখন পজিটিভ পুথি পাঁচালী যোনে যেনেকৈ ভাবে খুব পজিটিভ এখন কিতাপ বা পাঁচালী কাৰণ আপুনি লক্ষী পাঁচালীখন পঢ়ি গ'লে আপুনি নিজে নিজক গণনা বা হিচাপ কৰি যাব পাৰিব আপুনি কিমান নিগেটিভ হৈ গৈছে বা কিমান পজিটিভ হৈ আপুনি আছে লক্ষী পাঁচালীত কোৱা হৈছে লক্ষীমাই তেনেকুৱা পুৰুষ বা মহিলাৰ ওচৰতহে যাব যোনে পজিটিভ হৈ থাকে যাৰ শৰীৰটো মনটো পজিটিভ হৈ থাকে যোনে ৰাতিপুৱা উঠিয়ে গা পা ধুই নিজৰ ইষ্টদেৱক পূজা কৰে সন্ধিয়া পূজা কৰে তাৰ উপৰি যোনে মলিন বস্ত্ৰ পৰিধান নকৰে লেতেৰা পেতেৰা হৈ নাথাকে পৰিষ্কাৰ হৈ থাকে তাৰ উপৰি যিসকল পুৰুষে যিসকল মহিলাই কেৱল নিজৰ স্বামীক বা নিজৰ স্ত্ৰীকেই মানে ভাল পায় বেলেগৰ স্বামী বা স্ত্ৰীক বেয়া দৃষ্টিৰে নাচায় তেনেকুৱা ধৰণৰ পুৰুষ মহিলাৰ ওচৰত লক্ষীমা যাব যোনে মিঠা কথা কয় ডাঙৰ সৰু সকলোকে মৰম আৰু সন্মান কৰে যোনে সাধ্য অনুসৰি সকলোকে কিবা নহয় কিবা এটা দিবলৈ চেষ্টা কৰে মুঠতে পজিটিভ চাৰিওফালৰ পৰা পজিটিভ এজন পুৰুষ বা এজন মহিলাৰ ওচৰতহে লক্ষীমা যাব লক্ষীমাই তেওঁলোকক কৃপা কৰিব আৰু বহুত কথা আছে লক্ষী পাঁচালীত গোটেইখিনি একেলগে কৈ গ'লে একদম ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব গতিকে শ্বৰ্টকৈ কৈছোঁ মুঠতে লক্ষীমাই পজিটিভ চৰিত্ৰৰ পুৰুষ মহিলাকহে তেওঁ ভাল পায় আৰু এতিয়া আপোনালোকে চাব হয়তো বহুতৰে মনত প্ৰশ্ন আহে পাঁচালীখন পঢ়াৰ পিছত মোৰো প্ৰথমতে সেইটো প্ৰশ্ন আহিছিল যে যদি লক্ষীমাই পজিটিভ চৰিত্ৰ বা পজিটিভ পুৰুষ মহিলাৰ ঘৰত বা ওচৰতহে যায় তেনেহ'লে কিয় আজিকালি বদমাছ ধোকেবাজ বা বেলেগৰ সম্পত্তি বুদ্ধি কৰি লৈ অহা তেনেকুৱা মানুহৰ ওচৰত লক্ষীমা কিয় যায় তেনেকুৱা মানুহ কিয় ধনী হৈছে কাৰণ লক্ষী পাঁচালীত লিখা আছে যোনে সেইসকল লক্ষীমাই সেইসকল পুৰুষ মহিলাৰ ওচৰতহে যাব যোনে বেলেগৰ উন্নতি হোৱাটো তেওঁলোকে বেয়া নাপায় বা বেলেগৰ উন্নতি হ'লে হিংসা নকৰে বা বেলেগৰ বস্তুক তেওঁলোকে লোভ নকৰে তেনেকুৱা মানুহৰ ঘৰতহে যাব কিন্তু আজিৰ ক্ষেত্ৰত আমি দেখিছোঁ যে বদমাছ দালাল লোকৰ সম্পত্তি লোভ কৰা লোকৰ সম্পত্তি কাঢ়ি লোৱা মানুহৰ সম্পত্তি বহুত কিয় কি কাৰণত আচলতে এটা কথা কওঁ কৰ্মফল বহুত ডাঙৰ বস্তু ভগৱানে মানুহক এটা পৰ্যায়লৈকে উঠিব দিয়ে বদমাছ মানুহখিনিক এটা পৰ্যায়লৈকে উঠিব দিয়ে কিন্তু যোনদিনাখন তেওঁলোক নামে খুব বেয়াকৈ কিন্তু নামে সেইটো সকলোৱে মনত ৰাখিব সঁচাকৈ উঠিব দিয়ে কিমান বেয়া কাম কিমান অপকৰ্ম কৰি উঠিব পাৰে উঠিব দিয়ে এটা সময়ত কিন্তু তেওঁলোক খুব বেয়াকৈ নামি যায় সেইটো কিন্তু বহুত প্ৰমাণ আছে কিন্তু হয়তো আপোনালোকেও পাইছে হয়তো ময়ো পাইছোঁ সমাজতে আমি আমাৰ নিজৰ সমাজখনতে আমি ওচৰতেই দেখিছোঁ কিন্তু দেই তাৰ উপৰি আৰু এটা কথা কওঁ যিসকল চাব কিছুমান খুব সৎ মানুহ খুব সততাৰে তেওঁলোকে উপাৰ্জন কৰিছে কেতিয়াবা হয়তো বেছিকৈ আছে কেতিয়াবা হয়তো কমকৈ আছে ধুনীয়াকৈ জীৱনটো গৈ গৈছে জীৱনটো পাৰ হৈ গৈছে যিহেতু জীৱন সমস্যা থাকিবই সদায় আমাৰ আৰ্থিক অৱস্থা একে নাথাকিব পাৰে কিন্তু যদি আমি সততাৰে আগবাঢ়ি যাব পাৰোঁ যদি আমি সৎ হৈ আগবাঢ়ি যাব পাৰোঁ লক্ষী মাই বা যোনে আপুনি যি ইষ্টদেৱকে আপুনি পূজা নকৰক কিয় বা আপুনি যি ইতিবাচক শক্তিকে পূজা নকৰক আপোনাক সহায় কৰিব যদি আপুনি সৎ হৈ থাকে আপুনি যদি পজিটিভ হৈ থাকে আপুনি যদি বেলেগৰ দ্ৰব্য যদি আপুনি বেলেগৰ বস্তুক যদি আপুনি লোভ নকৰে আপুনি যদি বদমাচি নকৰে তেতিয়াহ'লে আপোনাক কিন্তু প্ৰভুৱে সদায় আপুনি জন্ম হোৱাৰ পৰা মৃত্যু হোৱালৈকে প্ৰভুৱে কিন্তু আপোনাক কিবাকৈ হ'লেও চলাই লৈ যাব সেইটো কিন্তু সঁচা কথা কিন্তু যিসকলে বদমাচি কৰি বেলেগৰ পৰা বস্তু লয় নহয় তেওঁলোকক প্ৰভুৱে এনেকৈ নমায় সেইটো কিন্তু সঁচা কথা কৈছোঁ সেইটো কিন্তু সময়টো বহুত বেলেগ বস্তু সময় কিন্তু সঁচাকৈ বদমাছকো উত্তৰ দিয়ে আৰু ভালকো উত্তৰ দি থৈ যায় গতিকে সেইটোৱে কথা লক্ষীমাৰ পৰা বা লক্ষীমাৰ পাঁচালীখনৰ পৰা আমি শিকোঁ যে আমি সদায় পজিটিভ হৈ থাকিব লাগে নাৰীৰ কি কৰ্তব্য পুৰুষৰ কি কৰ্তব্য লক্ষীমাৰ পাঁচালীখন পঢ়ি আমি গম পাওঁ যদি আপুনি পঢ়া নাই তেতিয়াহ'লে প্লিজ এবাৰ হ'লেও জীৱনত পঢ়ি চাব বহুত কথা শিকিব পাৰি নাৰী পুৰুষৰ কৰ্তব্য এখন ঘৰ ভালদৰে এখন সমাজ ভালদৰে আগবাঢ়ি যাবলৈ কিন্তু প্ৰতিগৰাকী নাৰী প্ৰতিজন পুৰুষৰে
মানে সৎ হোৱা বা পজিটিভ হোৱাটো বহুত প্ৰয়োজনীয় সেইবাবে লক্ষী চৰিত্ৰখন কিন্তু খুব 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 ইতিবাচক এখন মানে পুথি বা পাঁচালী বুলি মই ভাবোঁ গতিকে পঢ়ি চাব আৰু লক্ষীমা সকলোৰে ঘৰত আহক শেষত কৈ দিলোঁ আৰু ভিডিঅ'টোৰ শেষত আৰম্ভণিটো কৈছিলোঁ সকলোৰে ঘৰত আহক লক্ষীমা সকলোকে কৃপা কৰক সকলো ভালে থাকক সকলো ইতিবাচক হৈ থাকক তাৰ বাবে লাভ ইউ অল